दोस्तों वेलकम टू माय यूट्यूब चैनल नीलोत्पल ब्लॉग्स। आज এটা পুনৰ নতুন ভিডিওলৈ আপোনাক স্বাগতম জনাইছো। আজি ভিডিওটো অলপ বেলেগ হ'ব, তো বলক আমি ভিডিওটো আৰম্ভ কৰো। তো আজি গৈ আছো মানে বলক আগত গম পাব, এতিয়া কি কম ন, অলপ ৰব তাৰপিছত আগত সব গম পাব। বহুত দিনৰ মূৰত ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছো, তাৰপিছত এতিয়া দাদাজনৰ ঘৰত যাম, তাৰপিছত দাদাৰ লগত যাম আৰু এফালে ন, ভিডিওত চাই থাকক, আগত দেখিব। আৰু এতিয়া কৰোনা প্ৰুফ মাস্কখন মাৰি লওঁ ন, কি কয়, তো বলক গৈ থাকো। এয়া দাদাৰ ঘৰ পাই গলোহি, তো দাদা আহিছে, তো বলক আমি স্প্লেণ্ডাৰক চিন্তি ভিডিওটো ষ্টাৰ্ট কৰোঁ। থাম্বনেল লিখিতো আপোনালোকে সবে গমেই পাইছে আজি ক'ত গৈ আছো। আজি গৈ আছো এটা ব্ৰিটিছৰ দিনৰ বাংলো, আৰু সেই বাংলোটো আছে যোৰহাট জিলাত। আশা কৰোঁ ভিডিঅ'টো চাই সবেই ভাল পাব, আৰু আজি অলপ বেলেগকৈ বনাইছোঁ, মানে বেলেগ হৈছে ভিডিঅ'টো, চ' আশা কৰোঁ সবেই শেষলৈকে ভিডিঅ'টো চাব। তো বলক বলক বলক। এয়া ৰাস্তা বনাই আছে, বোকা দেখিছে, বাইক ৰাস্তাই পফালি মাৰি দিছে। এইখন আৰু ডেঞ্জাৰ, ভালকে বোকা বোকা বোকা। এইখনে এনেই ফিলিম নাই। আহি আহি আমি কাকডোঙা লেটেকুজানৰ এভাগ শিৱ মন্দিৰ পালোহি। এই শিৱ মন্দিৰ ভাগি মূৰ্তি নিৰ্মাণৰ কাম কৰিছে আমাৰ গাঁৱৰে মোৰ ছাৰ আৰু দাদা দুজন মানে, আৰু মোৰ নিৰ্মাণ কৰা সম্পূৰ্ণ হোৱা নাই, যেতিয়া সম্পূৰ্ণ হ'ব ছাৰৰ সৈতে নিশ্চয় আহিম। তো বলক আমি এতিয়া গৈ থাকোঁ। সঁচাকৈ বহুত ভাল লাগিছে, সৌখন চক সৌখন কাকডোঙা নৈ, আৰু কাকডোঙা নৈৰ কাষে কাষে আমি কি পৰিৱেশ মই বুজাব নোৱাৰোঁ আপোনালোকক। আমি আহি আহি পাই গ'লোহি কাকডোঙা দলং। এতিয়া কাকডোঙা দলঙৰ ছাইডৰ পৰিৱেশ দেখাই আছোঁ ৰ'ব, নৈখনৰ কাষৰ কি ধুনীয়া পৰিৱেশ। চক নাই, কি ধুনীয়া পৰিৱেশ, চবফালে সেউজীয়া সেউজীয়া সেউজীয়া, আৰু সৌ দুটা চক ম'হ দেখিছে, সেয়া ম'হ, আৰু এইফালে চব সেউজীয়া সেউজীয়া সেউজীয়া। সঁচাই বহুত ভাল লাগি গ'ল মনটো। আৰু এতিয়া হৈ গ'ল বাগান এৰিয়া ষ্টাৰ্ট, মানে ৰিজৰ্টখন বাগানৰ মাজত আছে, আৰু আমি বাগান এৰিয়াৰ মাজত পালোহি, আৰু বেছি দূৰ নাই, বলক 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 বলক। এয়া আমি পাই গ'লোহি কাজিৰঙা গল্ফ ৰিজৰ্ট। এই ৰিজৰ্টৰ যোনটো বাংলো, সেই বাংলোটো কাৰ আপোনালোকে জানেনে? সেই বাংলোটো হ'ল শিৱপ্ৰসাদ বৰুৱা। শিৱপ্ৰসাদ বৰুৱাই কি কৈছিল গম পায়নে? শিৱপ্ৰসাদ বৰুৱা এজন অসমৰ গণ্যমান্য ব্যক্তি আছিল। তেওঁ ব্ৰিটিছৰ দিনত ব্ৰিটিছৰ যোনবোৰ টি কোম্পানী আছিল সেইবোৰক লোন দিছিল। ভাবক না, তেতিয়াৰ দিনত ব্ৰিটিছক লোন দিছিল, কেনেকুৱা ব্যক্তি হ'ব লাগিব সেইজন, ভাবক হে ভাবক। এটা ডাঙৰ কথা হ'লহে, ইয়াৰ বাংলোটো হেনো এতিয়া বন্ধ হৈ আছে, চ' আমাক সোমাব নিদিলে। আৰু মোৰ লগৰ দুজনক সুধিছিলোঁ, লগৰ কেইজনমানে ক'লে যে তাত মানুহ গৈছে সোমাব দিছে, কিন্তু ইয়াত নিদিলে দেখোন।
দাদাহঁতৰ ঘৰ ওচৰৰ ৰিজৰ্টলৈ আহিছিলোঁ, কিন্তু ৰিজৰ্টৰ বন্ধৰ বাবে সোমাব নিদিলে। আকৌ আহিম এদিন, ভিডিঅ' বনাম। তাকে এতিয়া পৰিৱেশ চখহে, কি মজা, গোটেই বাগান 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 বাগানেই। ৰ'ব দেখাই আছোঁ এইফালে। এয়া চাহপাত নি আছে ট্ৰেক্টৰৰ পাছফালে। ইয়াত চাহপাত এইখিনিতে এটা ফেক্টৰী আছে, ৰ'ব আপোনালোকক দেখাম। সেই তালৈ নি আছে চাহপাতখিনি। সৰুটো চক মই কোৱা ফেক্টৰীটো, সৰুটোলৈকে সেই চাহখিনি আনিছিলে। এতিয়া তাতে চাহ প্ৰস্তুত হ'ব। এই ওচৰতে, বেছি দূৰ নহয়, বাগান এৰিয়া এইখিনিতে। ইমান ধুনীয়া পৰিৱেশৰ মাজত কেমেৰা লৈ আহিছিলোঁ। ব'লক দুকপিমান ফটোশ্বুট কৰিম এতিয়া। ব'লক ব'লক ব'লক। এয়া ফিল্ডৰ ওচৰতে দাদাজনক লগ পালোঁ এজন। এতিয়া দাদাও ফটোশ্বুট কৰিব। আৰু ব'লক আমি আগত ধুনীয়া জেগা আছে, তালৈ দাদাই লৈ যাব, তাত যাওঁ ব'লক। এনেই জাষ্ট এটা নৰ্মেল ফটোশ্বুট হয়। আৰু আমাৰ হাতত কেমেৰা আছে নিকন 5600D আৰু লেন্স হ'ল 35mm। আৰু আমাৰ কেমেৰা ছেটিংছ ISO 100, আপাৰচাৰ 3.5 আৰু ছাটাৰ স্পীড 320। একপি ফটো স্ক্ৰীনত দি দিছোঁ, কেনেকুৱা হৈছে আপোনালোকে জনাব। এখন গ'ল্ফ ফিল্ড, চখ না প্ৰকৃতি, কি মজা প্লেচ। ইয়াত গ'ল্ফ খেলা হয়, কিন্তু এতিয়া নাই খেলা, এতিয়া বৰ্তমান বন্ধ আছে। ইয়াত একো খেলা হোৱা নাই। অলপ বহি লওঁ ৰ'ব। অলপ প্ৰকৃতিৰ মাজত। যিহেতু ৰিজৰ্টখন বন্ধ হৈ আছে, চ' আজি সোমাব নোৱাৰিলোঁ, মানে সোমাব নিদিলে। তেওঁ সোমাব নিদিলেও আহি বহুত ভাল লাগিল। চক বাগান, চক কি ধুনীয়া পৰিৱেশ। আৰু এদিন আহিম ভিডিঅ' বনাবলৈ, তাৰপিছত আপোনালোকক দেখুৱাম ৰিজৰ্টখনৰ কেনেকুৱা কি পৰিৱেশ ভিতৰত সোমাই। চ' আজিলৈ বাই। যদি ভিডিঅ' চাই ভাল লাগিল, লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ এটা ভিডিঅ'ৰ সৈতে লগ পোৱা পাতিছিলে। বাই।